Good morning, মাননীয় অধ্যক্ষ মহোদয়, আদৰণীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ প্ৰিয় সহপাঠীসকল। আজি 5 ছেপ্টেম্বৰ আমি উদযাপন কৰি আছো শিক্ষক দিৱস। প্ৰথমে মই সকলোকে কওঁ শিক্ষক দিৱসৰ শুভেচ্ছা। আজি মহান দাৰ্শনিক, আদৰ্শ শিক্ষক আৰু ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। শিক্ষক কেৱল পাঠ্যপুস্তক বুজাই থোৱাৰ মানুহ নহয়। শিক্ষক হৈছে সেইজন যিজন আমাক মূল্যবোধ, শৃংখলা আৰু আমাৰ স্বপ্ন পূৰণৰ সাহস শিকায়। শিক্ষকসকলে মৰম আৰু যত্নৰে পথ প্ৰদৰ্শক কৰি আমাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলে। তেওঁলোকেই শিক্ষাৰ স্তম্ভ, সমাজৰ মজবুত মেৰুদণ্ড। শিক্ষকসকলে আমাক কেৱল ভাল ছাত্ৰ নহয়, ভাল মানুহ হ'বলৈও প্ৰেৰণা দিয়ে। সেয়ে আমি সদায় তেওঁলোকক সন্মান আৰু আদেশ মানি চলিব লাগে। শিক্ষকতা হৈছে সেই ব্যৱসায় যিয়ে সকলো অন্য ব্যৱসায় সৃষ্টি কৰে। এজন শিক্ষক হৈছে শিক্ষৰ বাতি। নিজৰ জীৱন জ্বলাই আনৰ পথ আলোকিত কৰে। প্ৰতিদিনে আমাৰ শিক্ষকসকলে নিজৰ সময়, শক্তি আৰু হৃদয় উৎসৰ্গ কৰে আমাক সঠিক দিশত লৈ যাবলৈ। প্ৰত্যেক ছাত্ৰ-ছাত্ৰী পক্ষৰ পৰা মই কওঁ যে ধন্যবাদ। আপোনালোকৰ ধৈৰ্য, দয়া আৰু আমাৰ ওপৰত বিশ্বাসৰ বাবে অসংখ্য ধন্যবাদ। আজি আমি শিক্ষকসকলৰ উদযাপন কৰিছো। কিন্তু সঁচা কথা এই যে প্ৰতিদিনে শিক্ষক দিৱস কাৰণ তেওঁলোকৰ পাঠ আমাক জীৱনভৰ লগ থাকিব। শুভ শিক্ষক দিৱস।